আজি গৰিমাৰী অঞ্চলৰ বিভিন্ন গাঁৱত গৈ ছয়গাঁও বিদ্যুৎ উপসংমণ্ডলৰ তৰফৰ পৰা বানপানীৰ সময়ত সতৰ্ক আৰু সুৰক্ষিত হৈ থাকিবলৈ মাইকযোগে ৰাইজক আহ্বান জনায়। উল্লেখ্য যে বতাহ বৰষুণ তথা বানপানীৰ সময়ত বিদ্যুৎ পৰিবাহী তাঁৰ আৰু বিদ্যুতৰ খুঁটা স্পৰ্শ নকৰিবলৈ মাইকযোগে ঘোষণা কৰি আহ্বান জনাই ৰাইজক সজাগ কৰে বিদ্যুৎ বিভাগে। লগতে কোনো ঠাইত বিদ্যুৎ পৰিবাহী তাঁৰ পৰি থাকিলে অতি শীঘ্ৰেই 1912 নম্বৰত বা নিকটৱৰ্তী বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত অৱগত কৰিবলৈ ৰাইজলৈ আহ্বান জনায় বিদ্যুৎ বিভাগে। বিদ্যুৎ পৰিবাহী তাঁৰ আৰু খুঁটা স্পৰ্শ নকৰিব। কোনো স্থানত বিদ্যুৎ পৰিবাহী তাঁৰ পৰি থকা দেখিলে অতি শীঘ্ৰে 1912 অথবা নিকটৱৰ্তী কাৰ্যালয়ত ফোন কৰি অৱগত কৰাওক। ধন্যবাদ। নমস্কাৰ। এক বিশেষ সতৰ্কবাণী। বতাহ বৰষুণ তথা বানপানীৰ সময়ত বিদ্যুৎ পৰিবাহী তাঁৰ আৰু খুঁটা স্পৰ্শ নকৰিব। কোনো স্থানত বিদ্যুৎ পৰিবাহী তাঁৰ পৰি থকা দেখিলে অতি শীঘ্ৰে 1912 অথবা নিকটৱৰ্তী কাৰ্যালয়ত ফোন কৰি অৱগত কৰাওক। ধন্যবাদ।